নমস্কাৰ। শব্দৰ কল্লোল। মৰমৰ বন্ধু, তোমাক মই যিবোৰ কথা কৈছোঁ সেইবোৰ সাধু নহয়, গল্প নহয়, সাঁথৰ নহয়। সেইবোৰ তোমালৈ কেৱল বাৰ্তা। জীৱনৰ সৈতে মুখামুখি হোৱা জীয়া সত্য। তুমি বিশ্বাস নকৰিব পাৰা, শুনিবলৈ ইচ্ছা নকৰিব পাৰা। কিছু মুহূৰ্ত অতিক্ৰম কৰিলে তুমিও লগ পাবা জীয়া বাস্তৱ এক আচৰিত পৃথিৱীৰ আচৰিত মানুহৰূপী জীৱ। মানুহে নিজৰ জীৱনত অভিজ্ঞতাৰ ভঁৰালত শূন্যৰ পৰা জমা কৰি কৰি যেতিয়া পূৰ্ণতা পাওঁ পাওঁ হয়গৈ, তেতিয়া নিজক শুদ্ধ কৰিবলৈ অথবা আনক বাৰ্তা প্ৰেৰণ কৰিবলৈ সময় একেবাৰে কম থাকে। দেহাৰ শক্তি ক্ষয় হৈ হৈ দুৰ্বল দেহা, অভিজ্ঞ মনৰ ওজনৰ ভৰ বাঢ়ি কেৱল তললৈ মূৰ কৰি জীৱনৰ হিচাপ নিকাচ কৰি থাকিব লগা হয়। সকলোৱে বৃদ্ধ বুলি গুৰুত্ব কমাই দিয়ে। বৃদ্ধৰ পৰা শিকিব লগা, জানিব লগা যেন একোৱেই নাই। সেইদিন তোমাৰ নাহক। মই ভগৱানক প্ৰাৰ্থনা কৰিছোঁ, কিন্তু তাৰ আগতে সকলো শিকা, অতীত, বৰ্তমান, ভৱিষ্যত, অভিজ্ঞতা, জ্ঞান, কৰ্ম, সময়, কল্পনা, পৰিকল্পনা, সচেতনতা আৰু বহুত কিবা কিবি। ধন্যবাদ।